বন্ধুসকল মই জানো এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনৰ পৰা বিভিন্ন ধৰণৰ বেবিচ্চ গালি ওলাব। তো ভিডিঅ'টো আৰম্ভ নকৰোঁতে মই আপোনালোকক অলপ সময় দি দিছোঁ, আপোনালোকে আপোনালোকৰ মনৰ গালিখিনি ভালকৈ বাহিৰত ওলাই আপোনালোকৰ মনটো দেহটো পাতলা কৰি লওক। হেই গাইজ, আকৌ এটা নতুন ভিডিঅ'ৰ মাজেৰে আপোনালোকৰ মাজলৈ আহিলোঁ। বন্ধুসকল, ইয়াৰে পিছৰ ভিডিঅ'টো মই টিকটকৰ ওপৰতে বনাইছিলোঁ। চ' আজি আকৌ এটা টিকটকৰ ওপৰতে ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। বন্ধুসকল, আপোনালোকে কিজানি নিশ্চয় এটা নিউজ পাইছে যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ভাৰতৰ টিকটক বেন হ'বলৈ গৈ আছে। তো এইটো মানে দুখৰ খবৰ বুলিয়ে কওঁ নে সুখৰ খবৰ বুলিয়ে কওঁ, মই বৰ্তমান একো ক'ব পৰা নাই। তো টিকটকনো বেন নহ'ব কিয়নো নহ'ব? তো এই টিকটক যে বেন হ'ব ওলাইছে নহয়, ইয়াৰ আঁৰত থকা কাৰণসমূহ আজি মই আপোনালোকৰ মাজত আলোচনা কৰিম। তো আহকচোন আমি এই টিকটকৰ মাজত থকা এনেকুৱা কিছুমান বেক্টেৰিয়াসমূহ চাওঁ আজি, যিসমূহৰ কাৰণে আজি এই টিকটক প্লেটফৰ্মটো আমাৰ ইণ্ডিয়াৰ পৰা নাইকিয়া হ'বলৈ গৈ আছে অতি শীঘ্ৰেই। তো বলক বন্ধুসকল, অকণো ছুটি আমি নকৰাকৈ আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। कौन है ये लोग? कहां से आते हैं? প্ৰথমতে মই এই খুৰা আৰু খুৰীজনীক এটা কথা কৈ দিব বিচাৰিছোঁ। আপোনালোকৰ দৰে বহু মানুহে এতিয়া তেওঁলোকে ধৰ্ম কৰা কৰিছে, ভগৱান, ঈশ্বৰ, গড, আল্লাহ আদিৰ নাম লৈ নিজকে ধৰ্মৰ নামত বিলীন কৰি পেলাইছে। কিন্তু আপোনালোকে এইসমূহ বয়সত কি কৰি আছে কওকচোন? এইসমূহ চুটিয়ামি বুলি ক'ম নে আপোনালোকৰ জানি বুজি কৰা কিছুমান অভদ্ৰামী বুলি ক'ম, মই একো ভাবি পোৱা নাই। चल बोजड़ी के অ' খুৰা, আপুনি যিটো মডেল দিছে আপোনাৰ ল'ৰা ছোৱালীয়ে এই ভিডিঅ'সমূহ চাইনে নাই? মোক কওকচোন আগে আপুনি। আৰে খুৰা, আপুনি আপোনাৰ ল'ৰা ছোৱালীক কি জ্ঞান দিবহে? আপুনি 10জনক কি জ্ঞান দিব? সৰু বাচ্চাসমূহ আপোনাক চাই আছে, সৰু বাচ্চাসমূহক আপুনি কি জ্ঞান দিব কওকচোন? জ্ঞানটো দূৰৰে কথা, আপুনি যেতিয়া ঘৰৰ পৰা বাহিৰত ওলাই আপুনি মানুহসমূহৰ আগত কেনেকৈ মুখখন দেখায়? কাৰণ আপোনাৰ ভিডিঅ'টো ভাইৰেল হৈছে, আপোনাৰ ভিডিঅ' সকলোৱে পাইছে। তেতিয়াহ'লে আপুনি অলপ ভাবি চাওক খুৰা, এইখিনি বয়সত এইবিলাক চুটিয়ামি কৰাৰ সময় নহয় খুৰা। মই ভালকৈ কৈছোঁ আপোনাক মই বেয়াকৈ কোৱাৰ একদমেই ইচ্ছা নাই, কাৰণ আপুনি আমাতকৈ বহুত ডাঙৰ মানুহ। আপুনি এইখিনি বয়সত এনেকুৱা নকৰিব। আৰু এই খুৰীৰ কথানো কি ক'ম? খুৰী, আপুনি বহুত ডাঙৰ ভুল কৰিলে। আপুনি যদি 1 কিলো আটা, 1 পোৱা ময়দা আৰু অলপ যদি পাউডাৰ আপুনি আপোনাৰ মুখখনত ঘঁহি কেনে যদি আপুনি এই ভিডিঅ'টো বনালে হয় নহয়, আজি হয়তো বহুতো ডেকা ল'ৰা আপোনাৰ নামত বলিয়া হৈ গ'লহেঁতেন, ফিদা হৈ গ'লহেঁতেন একেবাৰে। খুৰী, এতিয়া আপুনি নিজে প্ৰমাণ পাই গ'লনে? আপোনাৰ নামত ডেকা ল'ৰা বলিয়া হ'বৰে এই বয়সীয়াল আংকলজনেহে আপোনাৰ নামত বলিয়া হৈ গৈছে। সেইবাবে কি ধুনীয়াকৈ মিলামিলিকৈ ডুৱেট কৰিছে, আপুনি দেখা নাই জানো? এতিয়া দৌৰে বিয়াখন পাতক আৰু আমি বিয়াখন খাবৰ বাবেই ৰৈ আছোঁ। অসমবাসী ৰাইজ, গোটেই অসমবাসী ৰাইজে আপোনালোকৰ কেৱল বিয়াখন খাবৰ বাবেই ৰৈ আছে। তেতিয়া জল্দি বিয়াখন পাতি লওক আপোনালোকৰ। তো বলকচোন বন্ধুসকল, আমি আকৌ এটা বেলেগ ভিডিঅ'ৰ ফালে আগবাঢ়ো লাহেকৈ। অহ' মৰম, এনেকুৱা মৰম কিন্তু আজিৰ যুগত দেখিবলৈ পোৱা একেবাৰে টান। কিন্তু হেৰা মাজনী, এটা কথা কওঁ, তুমি যিখিনিত খচি আছা সেইখিনিতে খচি থাকিবা, আৰু অলপমান যদি তললৈ তুমি নামি আহা নহয়, চাবা কিন্তু পাদি দিলে তুমি কিন্তু একেবাৰে উৰি যাবা ওপৰলৈ। আৰু তুমি উৰি গ'লে তোমাৰ মানুহজনীক মৰম কোনে কৰিব? চ' সেইবাবে কৈছোঁ, সাৱধান ৰাহে সতৰ্ক ৰাহে। তো বলকচোন বন্ধুসকল, আমি আকৌ এটা মূৰ নষ্ট কৰা ভিডিঅ'ৰ ফালে আগবাঢ়ো। চকুৰে চিনাকি উঠতে আঁকিলৈ মেঘৰে মেঘালি বুকুতে সানি লৈ হায়ৈ হায়ৈ কলিজা যেন ফাগুনি চিলা। ये बहन जो सारे मिलके हमको पागल बना रहे मादर चोद के बच्चे। অ' ভাই, মাৰো ইয়াৰ, মুজে মাৰো। অ' ভাই, তুমি মোক আগে এটা কথা কোৱাচোন, তোমাৰ ঘৰত কি আৰু কোনোবা মেম্বাৰ নাছিল নেকি? যদি মেম্বাৰ আৰু কোনোবা আছিল তেওঁলোককো মাতি ল'ব পাৰিলাহেঁতেন, তোমাৰ ভিডিঅ'টো আৰু অলপ ভাল হ'লহেঁতেন, তুমি আৰু 2টামান লাইক পালাহেঁতেন।
ভাই কি দিন আহি গ'ল বন্ধুসকল। আমি সকলো টিকটকাৰসকলক ঠাট্টাহে কৰি থাকোঁ, ডেমেজে দি থাকোঁ, কিন্তু আপুনি দেখিলেনে এই 15 ছেকেণ্ডৰ সামান্য ভিডিঅ' ক্লিপ এটা বনাওঁতে কিমান মেহনতৰ দৰকাৰ, কিমানজন পৰিয়ালৰ সদস্যৰ দৰকাৰ আপোনালোকে আজি নিজে দেখিবলৈ পাইছে কিজানি। আৰু এই ল'ৰাজনে এই ভিডিঅ' ক্লিপটো আপলোড দি এটা কথা প্ৰমাণ কৰি দিলে, তেওঁলোকৰ ঘৰত যে নিবনুৱা সংখ্যা অধিক। কাৰণ এটা সামান্য ভিডিঅ' ক্লিপ বনাওঁতে এজনে তেওঁৰ ওপৰত পাউডাৰ ছটিয়াই আছে, এজনে লাইট ধৰি আছে আৰু এজনে মোবাইল ধৰি আছে। তেতিয়াহ'লে ভাবি চাওকচোন কিমানজন মানুহৰ মেহনত থাকে এটা টিকটক ভিডিঅ'ৰ পিছত। আমি ৰোষ্ট কৰাটো একেবাৰে বেয়া কথা। এই টিকটক ভিডিঅ' আমি ৰোষ্ট কৰিবই নালাগে আচলমতে। আৰে ভাই তই ভিডিঅ' বনাইছা বনোৱা, কিন্তু সেই বুলি তই এই ঘৰৰ বাকী পৰিয়ালসমূহ কিয় এনেকৈ কষ্ট দিছ? এজনে ইমান কষ্টকৈ পাউডাৰ ছটিয়াই আছে ওপৰত, এজনে ইমান কষ্টকৈ মোবাইল ধৰি আছে আৰু আনজনে ইমান কষ্টকৈ এই ৰিচাৰ্জেবল লাইটটো হাতত ধৰি আছে। তই কচোন, তই ফেমাছ হবি, তই লাইক পাবি, তই বাকী মানুহসমূহে কি পাব? তেওঁলোকক তই কিয় এনেকৈ কষ্ট দিছ? ধেৎ বেয়া কথা, কিন্তু একেবাৰে বেয়া কথা দেই। ভগৱানেও মোক কিজানি এইসমূহ দিন চাবৰ বাবেই জীয়াই থাকিছে এতিয়ালৈ। ধেই বন্ধুসকল বলকচোন আমি আজিৰ এই ভিডিঅ'টোৰ শেষৰ ভিডিঅ'টোৰ ফালে আগবাঢ়ো। भाई मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार मजाक। আৰে ভাই তুমি মোক আগে এটা কথা কোৱাচোন, তোমাৰ মাহেকীয়া হয়নে নাই? এইসমূহ কিজানি ধেমালিতে পৃথিৱীলৈ টপকি পৰে। সেই এইবিলাক কিজানি মাক বাপেকে ধেমালি কৰি থাকোঁতেই হঠাতেই যেন ওপৰৰ পৰা টপকি পৰি গ'ল এইসকল। এওঁলোকৰ মাক বাপেকেও কিজানি এতিয়া মানে দুখতে কৈ আছে যে আমি পিছৰ জন্মত কিবা এনেকুৱা ডাঙৰ পাপ কাম কৰিছিলোঁ, কিবা এনেকুৱা ডাঙৰ ভুল কাম কৰিছিলোঁ, যাৰ ফল হয়তো ভগৱানে মোক এইজনক আমাৰ সন্তান হিচাপে জন্মলৈ পঠিয়াইছে। তো বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে যে ভাৰতত যে টিকটক বেন হ'বলৈ গৈ আছে তাৰ কাৰণসমূহ। তো এই চুতীয়াসমূহৰ কাৰণে আজি টিকটক বেন হ'বলৈ গৈ আছে ভাৰতবৰ্ষত। বন্ধুসকল এই ভাইৰাছসমূহৰ কথা মোৰ আৰু বেছি আপোনালোকক ক'বৰ ইচ্ছাও নাই, আৰু আপোনালোকে যদি বেছি শুনি থাকেন আপোনালোকৰ কাণৰো প্ৰব্লেম হৈ যাব পাৰে। তো তাৰ বাবে মই ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু তো শেষ কৰোঁ দিয়ক আৰু নাই কি। তো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে প্লিজ লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।